খোনা এইখন সমাজৰ আইনাখন আজি ভাঙি পৰিছে। মান সন্মানৰ দোহাই দি যি তামাচা চলিছে তাৰ বিৰুদ্ধে আজি এক চিনৰ এক জুই, যিটো তোমাৰ অগ্নিয়াৰ খং তুলিব, মনত জুই জ্বলাব। চকুত পানী প্ৰশ্ন নাচে প্ৰতিজনৰ মুখত, টকাৰ বিনিময় বিক্ৰী নেকি নাৰীৰ মৰ্যাদা? খং সংস্কৃতিৰ নামত দিগিত জঘন্য এই ধাৰা, মেখেলাৰ চাদৰত দাঙি সন্মানত আজি ধূলি, তোমালোকে খেলি আছে নাৰীৰ স্বাভিমানৰ লৈ হেতালি। নাৰীৰ সন্মান আজি লাঞ্ছিত, কোৱা কি আমি ৰব? এই টকাৰ বিলাকত আজি ভাঙিছে কিছুমান স্বামীৰ গৌৰৱ, জাগি উঠক বিবেক, এয়া প্ৰতিবাদৰ খুৰ, অন্যায়ৰ বিৰুদ্ধে আমাৰ কণ্ঠ আজি খোদা। চকুৰ সন্মুখত দেখিও কিয় হৈ আছা ইমান নীৰৱ? আজি নাৰীৰ লাঞ্ছনা হৈছে তোমালোকৰ আনন্দ, কি প্ৰয়োজন সেই উন্নয়নৰ য'ত মাটিৰ হয় অপমান? তোমাৰ অট্টালিকাৰ ভেটিতো অপমান হৈছে নাৰীৰ তেজৰ দাম, তোমাৰ গালত পৰা তেজ জ্বলাব যদি চুই চোৱা নাৰীৰ শৰীৰ। আমাৰ প্ৰতিশোধ শব্দ আজি হ'ব এক গুলিৰ ফিৰিঙতে, তোমালোকে যি খেলা খেলিছা তাৰ পৰিণাম হ'ব অতি বেয়া। অসমৰ নাৰীৰ চকুলোৱে সৃষ্টি কৰিব এক বিপ্লৱৰ কাহিনী। প্ৰতিশোধ নহয় এই আখমৰৰ দাবী, আমাৰ চৰিত্ৰত দগালে এৰি নিদিও আমি। সজাগ হওঁ